প্ৰথমতে মই NDBৰ মানে ভাইচ চেয়াৰমেন ডি জাব্ৰাং তেখেতৰ স্মৃতিত আজি ফুটবল খেল প্ৰায় আজি 10 বছৰ আগৰ পৰা তেনেকৈ পাতি আহিছে। তাত আজি বেংতলৰ ওচৰত মোৰ চিডলি সমষ্টিৰ অন্তৰ্গত বেংতলৰ ওচৰত এই অন্থাইবাৰী নামে এটা ঠাইত তেখেতৰ স্মৃতিত এটা ফুটবল খেল ইয়াত পাতিছে। তো ইয়ালৈ আহি মই নতেই আনন্দিত হৈছোঁ যে ডি জাব্ৰাং এজন জাতীয় মানে এজন প্ৰেমিক, নিজৰ জাতিৰ ভাষা কলা সংস্কৃতি আৰু লগতে নিজৰ জাতিৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে যি তেখেতসকলৰ যি NDB যিটো এটা আন্দোলন, সেই আন্দোলন তেখেতে এজন সক্ৰিয় এজন সৈনিক হিচাপে অংশগ্ৰহণ কৰিছিলে। আৰু আজি তেখেতৰ নামতেই আজি NDB প্ৰথমতে NDBৰ ফালৰ পৰা এইটো পাতি থকা হৈছিল, কিন্তু তেখেতে আজি এটা মানে কমিটিৰ দ্বাৰা এই খেলখন চলাই থকা হৈছে। তো দেখা গৈছে যে আমাৰ বড়ো ছ'চাইটিত তেনেকৈ বহু ধৰণৰ খেল ধেমালিবিলাক হয়। বিশেষকৈ বড়ো ছ'চাইটি ফুটবলৰ লগত মানে জড়িত। বিশেষকৈ ফুটবল খেলটো আমি বড়ো ছ'চাইটিয়ে আজি ক'ব নোৱাৰা সময়ৰ আগৰ পৰাই আমি সেইটো পাতি আহিছোঁ। তো আজি বিশেষকৈ আমাৰ যিবিলাক বড়ো জাতিৰ হৈ বড়ো জাতিক ওপৰত নিবৰ কাৰণে যি এটা আন্দোলন, যি এটা সংগ্ৰাম হৈছিলে, সংগ্ৰামৰ সত্তাৰ আজি আমাৰ সমাজত আহি থকা প্ৰজন্মক সেইটো দিবৰ কাৰণে তেখেতসকলৰ স্পৃহাক আগত ৰাখি আজি এই খেল ধেমালিবিলাক ৰখা হৈছে। তো মই এইখিনি কথাত ক'ব খোজোঁ যে আজি আমি আমাৰ যুৱ প্ৰজন্ম, যি যুৱ প্ৰজন্মই খেল ধেমালিৰ লগত আজি সাঙুৰ খাই থাকিব লাগে। দেখা গৈছে যে আজি বেছিভাগ আমাৰ যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মই ড্ৰাগছৰ লগত তেনেকৈ লিখোৱাৰ লগত এনেকৈ সংলগ্ন হৈ তেখেতসকলৰ জীৱনটো ধ্বংস কৰে। কিন্তু আজি দেখা গৈছে যে আমি কিছুমান মানে আমাৰ ইউথছবিলাকে আগুৱাই আহিছে যে নিজৰ প্ৰতিষ্ঠা কৰিব লাগিব। আৰু নিজক প্ৰতিষ্ঠা কৰিলে আজি গভৰ্ণমেণ্ট চাকৰিৰ দ্বাৰাই নহয়, যে আজি খেল ধেমালিৰ যোগেদি আজি দেখা গৈছে যে বিশ্বত ফুটবল এনেকুৱা এটা মানে চবতকৈ এটা পপুলাৰ মানে গেম, য'ত নেকি আমি জানো যে ইণ্ডিয়া 135 কোটিৰ মানে জনসাধাৰণ থকা এটা এটা ৰাষ্ট্ৰ। সেই ৰাষ্ট্ৰত কিন্তু আমি দেখিছোঁ যে আমাৰ এটা ফুটবল টীম 11জনীয়া এটা ফুটবল টীম আমি তৈয়াৰ কৰিব নোৱাৰোঁ। চাওক, মই সেইকাৰণে আমাৰ ইউথছবোৰক আমি এটা দিশ দিব লাগিব, তেওঁলোকৰ এটা মানে দিহা পৰামৰ্শ দিব লাগিব, আৰু তেখেতসকলক আমি এংগেজ কৰাব লাগিব, খেল ধেমালিৰ যোগেদি এংগেজ কৰিব লাগিব। আৰু আমি দেখিছোঁ যে আমাৰ ছ'চাইটিত এতিয়া কি হ'ল, ৱৰ্ক কালচাৰটো নোহোৱা হৈ গৈছে। সেই ৱৰ্ক কালচাৰটো আমি আনিব লাগিব। কিছুমানে সেই ৱৰ্ক কালচাৰেদি আমি ছ'চাইটিক নেতৃত্ব দিব পৰা তেনেকৈ আমাৰ ইউথ আমি তৈয়াৰ কৰিব লাগিব। আৰু কিছুমানক খেল ধেমালিৰ যোগেদি আমি আমাৰ ছ'চাইটিক লিড কৰাৰ লগতে আমাৰ নিজৰ ষ্টেট বা নিজৰ ৰাষ্ট্ৰক আমি লিড কৰিব পাৰিব লাগিব। সেইকাৰণে আজি যিবোৰে আজি খেল ধেমালিৰ লগত সাঙুৰ খাই আছে তেখেতসকলক মই ধন্যবাদ যাচিছোঁ যে আজি ড্ৰাগছ বা তেনেকৈ নিচাজাতীয় বস্তুৱে নিজক ধ্বংস কৰে লগতে আমাৰ ছ'চাইটিক এটা বেড এটা মানে এফেক্ট কৰে, যাৰ কাৰণে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগিব। আজি অসম চৰকাৰৰ ফালৰ পৰা এই ড্ৰাগছ আৰু নিচাযুক্ত ব্যৱহাৰ কৰা সেই সামগ্ৰীৰ পৰা পৰিত্ৰাণ পাবলৈ আজি ডিপাৰ্টমেণ্টেলি তেনেকৈ কাম কৰা হৈছে। মই আহ্বান জনাব বিচাৰিছোঁ যে আমি ইউথছবোৰক যে আমি ইয়াৰ পৰা মানে দূৰত থাকিব লাগিব, আৰু আমি খেল ধেমালিৰ যোগেদি নিজক প্ৰতিষ্ঠা কৰাৰ লগতে আমি যাতে ছ'চাইটিক এটা ভাল এটা দিশত আমি লৈ যাব পাৰোঁ, আমাৰ আহি থকা প্ৰজন্মক যাতে আমি এটা দিশ দেখুৱাব পাৰোঁ। এইকাৰণে মই আহ্বান জনাইছোঁ। অকল ইউথক নহয়, আমাৰ ছ'চাইটিৰ যিবিলাক এলাইড ছ'চাইটি তেখেতসকলক মই আহ্বান জনাইছোঁ যে আমি এটা ৰিস্ক এটা আমি ল'ব লাগিব, আৰু তেখেতসকলক আমি এটা মটিভেশ্যন দিব লাগিব যে ড্ৰাগছে আমাক ছ'চাইটি কি কৰিব পাৰে। চাওক, ইয়াত আমাৰ বিটিআৰৰ বৰ্তমানৰ চিফ তেখেত প্ৰমোদ বড়োৰ নেতৃত্বত মই ক'ব খোজোঁ যে আমি UPPL দল যিটো চৰকাৰ চলাই আছে বেলি কাউন্সিলত, যে আমি দুখীয়াৰ চৰকাৰ হয়, দুখীয়াৰ লগত আমি থাকিব লাগিব। যে যোৱা 15টা বছৰ 17টা বছৰত যি কামবিলাক মানে একেবাৰে ৰাইজৰ তেওঁলোকৰ উন্নতিৰ কাৰণে কাম কৰিব লাগিছে, সেইখিনি কাম যোৱাটো সময়ত কৰিব পৰা নাই। এইকাৰণে এতিয়া
আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ যি চৰকাৰ সেই চৰকাৰে ৰাইজৰ একেবাৰে মানে যিটো বেছিক যিবিলাক নিডছ সেই নিডছক পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। ইয়াৰ লগে লগে আমাৰ আৰ্থিকভাৱে আমি যাতে স্বাৱলম্বী হ'ব পাৰোঁ, আমাৰ শৈক্ষিকভাৱে আমি যাতে উন্নত হ'ব পাৰোঁ, আমাৰ ছ'চাইটিক এটা আপলিফমেণ্ট যাতে কৰিব পাৰোঁ সেই কাৰণে আমি চেষ্টা চলাইছোঁ। আৰু ইয়াৰ এটা মানে ৰিফ্লেকশ্যন আমি দেখিছোঁ যে আজি প্ৰমোদ বড়ো ডাঙৰ নেতৃত্ব আমি একেবাৰে দুখীয়াতকৈ দুখীয়া তেনেকৈ পৰিয়ালক সহায় কৰাৰ কাৰণে যে এটা পদক্ষেপ তেখেতসকলক এই ক'ভিডৰ সময়ত এই মানে লকডাউনৰ সময়ত তেখেতসকলক সহায় দিবৰ কাৰণে কিছুমান একেবাৰে লাগতিয়াল তেনেকৈ চাউলৰ পৰা আদি কৰি কিছুমান দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰী তেখেতসকলে কিনিবলৈ পোৱা নাই, টকা পইচা নাই, তেনেকৈ সহায় কৰা হৈছে। আৰু